মই ৰঞ্জুৱে আপোনালোকলৈ নতুন ব্লগ আৰম্ভ কৰি সকলোকে স্বাগতম জনাই নতুন এটা ৰেচিপি আৰম্ভ কৰিছোঁ। মই আজি বনাবলৈ লৈছোঁ চুজি হালোৱা। গতিকে আহকচোন চাওঁ কেনেদৰে চুজি হালোৱা বনোৱা হয়। চুজি হালোৱা বনাবলৈ আমাক কি লাগে। আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপুনি জৰিয়তে শিকিবলৈ পাব কেনেদৰে চুজি হালোৱা বনোৱা হয়। আৰু যদি এই ভিডিঅ'টো চাই ভাল পায় তেনেদৰে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি পেলাই জনাব কেনে পালে। আৰু মোৰ ভিডিঅ'টো চাবলৈ লাইক কৰিবলৈ নাপাহৰিব। নতুন ৰেচিপিৰে মই আপোনালোকৰ ওচৰলৈ লৈ আনিম। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগত থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। একাপ চুজি লৈছোঁ, একাপ চেনি লৈছোঁ আৰু আধা কাপ ৰিফাইন আৰু ঘিউ লৈছোঁ আৰু একাপ গাখীৰ লৈছোঁ আৰু এগিলাচ পানী লৈছোঁ, অলপ কাজু লৈছোঁ, অলপ কিচমিচ লৈছোঁ, অলপ বাদাম লৈছোঁ, তেজপাত 3 খিলা লৈছোঁ, ইলাচি 4টামান লৈছোঁ। চুজি হালোৱা বনোৱা খুবেই সহজ, অতি কম সময়ৰ ভিতৰতে আৰু কম সামগ্ৰীৰে বনাব পাৰি। এতিয়া মই পেন এখনত চুজিখিনি ভাজি লৈছোঁ। চুজিখিনি মই মিডিয়াম ফ্লেমত ভাজি লৈছোঁ। অলপ ৰঙচুৱা হোৱাকৈ 15 মিনিটমান ভাজি লৈছোঁ। চুজি হালোৱা বনোৱা পদ্ধতিটো চাবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাব, স্কিপ নকৰাকৈ। এতিয়া মই প্লেট এখনত ভাজি লোৱা চুজিখিনি নমাই লৈছোঁ। এতিয়া মই গৰম হৈ থকা পেনটোত ঘি আৰু ৰিফাইন মিক্স কৰি দি দিছোঁ। তেলখিনি গৰম হ'বলৈ দিম। গৰম হোৱাৰ পাছত বাদাম, কিচমিচ আৰু কাজু, ইলাচি, তেজপাত তেলত দি দিছোঁ। অলপ ৰঙচুৱা হোৱাকৈ তাৰ পাছত ভাজি থোৱা চুজিখিনি দি দিছোঁ। অলপ সময় ভাজি লৈছোঁ। এতিয়া দিছোঁ পানী, চুজিখিনি সিজাকৈ চুজিখিনি ফুলি উঠে। আৰু এতিয়া দিছোঁ চেনিখিনি ভাজি লৈছোঁ। এতিয়া দিছোঁ গাখীৰ দিলে চুজিখিনি খাবলৈ সোৱাদ হয়। এতিয়া গাখীৰখিনি শুকাবলৈ 5 মিনিটৰ বাবে ভাজিব। ভিডিঅ'টো দেখুওৱাৰ বাবে এই পদ্ধতিৰে আপুনিও এবাৰ চুজিৰ হালোৱা বনাই চাব, খাবলৈ ভাল পাব। চুজি হালোৱাখিনি হৈ গৈছে। এতিয়া আমাৰ গৰম চুজিৰ হালোৱা পৰিৱেশন কৰিবলৈ ৰেডি হৈ গৈছে। এনেদৰে আপুনিও বনাই খাই চাওক আৰু আনন্দ কৰক। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। অতি সোনকালে পুনৰ লগ পাম নতুন এটা ৰেচিপি লৈ।